পুনৰ নিৰুদ্দেশ হৈছে বাক্সাৰ মৈৰাজাৰ গাঁৱৰ এগৰাকী ছাত্ৰ নৱম শ্ৰেণীৰ ছাত্ৰ যোৱাকালি সন্ধিয়াৰ পৰা নিৰুদ্দেশ হোৱাৰ পিছতে এক শোকাকুল পৰিৱেশ দেখিবলৈ পোৱা গৈছে মৈৰাজাৰ গাঁওখনত। গোবৰদানা থানাৰ অন্তৰ্গত মৈৰাজাৰ গাঁওখনতে দেখিবলৈ পোৱা গৈছে এক শোকাকুল পৰিৱেশ দেখিবলৈ পোৱা গৈছে। গাঁৱৰ প্ৰতিজন ব্যক্তিয়ে চকুলো টুকিছে আৰু এই পৰিৱেশ আমি দেখুৱাইছোঁ। এইখন ঘৰৰ পৰা সন্ধিয়া গৈছিলে, বৰপেটাত যোৱাৰ কথা কৈছিলে আৰু কোৱাৰ পিছতে মাকে যাবলৈ দিছিলে। মাত্ৰ 2 ঘণ্টা সময় লৈ গৈছিল ঘৰৰ পৰা ওলাই, কিন্তু দেখিবলৈ পোৱা গৈছে গোটেই ৰাতিটো পাৰ হোৱাৰ পিছতে এইখন ঘৰত উভতি নাহিল সেই ছাত্ৰজন। অতি মেধাসম্পন্ন ছাত্ৰ আছিল যদিও আজি এই ছাত্ৰজনৰ বাবে সকলোৱে দেখিবলৈ পোৱা গৈছে আৱেগিক হৈ পৰিছে এই গাঁওখনৰ লোকসকলে। আৰু কেনেদৰে এই ঘটনা সংঘটিত হ'ব পাৰিলে, কিয় হৈছে, কোনো বিষয় ইতিমধ্যে স্পষ্ট হোৱা নাই। আমি এই পৰিয়ালৰ লোক আছে, এই গাঁওখনৰ লোকৰ সৈতে আমি কিছু কথা পাতিম। কি ক'ব, কেনেদৰে এই ছাত্ৰজন ঘৰৰ পৰা নিৰুদ্দেশ হয়? এই ছাত্ৰজন যোৱাকালি স্কুললৈ গৈছিল। স্কুলৰ পৰা ছুটি হোৱাৰ পিছত আকৌ টিউশ্যন কৰিছে। টিউশ্যন কৰি ঘৰলৈ আহিছে। ঘৰলৈ আহি খোৱা লোৱাৰ পিছত কিছু সময় লিখা পঢ়া কৰিছে। কৰাৰ পিছত আকৌ মাকৰ পৰা কৈ পইচা পাতি লৈ বজাৰলৈ গ'ল। অহাকালি তাৰমানে 1 তাৰিখে তাৰ পৰীক্ষাৰ কাৰণে হয়তো গেঞ্জি, পেণ্ট, টেক্সু এইবিলাক কিনিব বুলি কৈছে। কৈ তেওঁ বজাৰলৈ গ'ল। মাকৰ পৰা 1.5-2 ঘণ্টামান সময় লৈছে। মই 2 ঘণ্টাৰ ভিতৰত ঘূৰি আহিম বুলি কৈ গৈছে। কিন্তু সেই যে যোৱাকালি 4টা-4:30 বজাত যে গ'ল, আজিলৈকে তাৰমানে বৰ্তমানলৈকে সেই ল'ৰাটোৰ ঘূৰি নাহিল। তাৰ কাৰণে আমাৰ তেওঁলোকৰ পৰিয়ালৰ লগতে আমাৰ গোটেই এই চুবুৰীটোৱে তাৰমানে শোকাকুল অৱস্থা হৈ গৈছে। ল'ৰাটো ক'লৈ গ'ল বিচাৰি পোৱা নগ'ল। বৰ্তমানলৈকে তাৰ কোনো সংসূত্ৰ পোৱা নাই। আপোনালোকে পৰিয়ালৰ যিসমূহ আত্মীয় সম্পৰ্কীয় লোকৰ সৈতে আলোচনা কৰিছিল, যোগাযোগ কৰিছিল? সম্পৰ্কীয় য'তে আলহী, বংশী, বন্ধু বান্ধৱ য'তে আছে সকলো জেগাতে ৰাতিয়েই ফোনাফোনি কৰিছে, ঘৰে ঘৰে যোৱা হৈছে, চব জেগাতে খবৰ দিয়া হৈছে। ক'তো ল'ৰাটোৰ কোনো খবৰ উদ্ধাৰ নহ'ল, এতিয়ালৈকে পোৱা নগ'ল। প্ৰশাসনলৈ কি আহ্বান? প্ৰশাসনলৈ মোৰ এটাই অনুৰোধ, আমাৰ প্ৰশাসনে যাতে এই মেধাসম্পন্ন ছাত্ৰটোক যিকোনো প্ৰকাৰে বিচাৰি উলিয়াবলৈ চেষ্টা কৰে। এইখিনি মই কৰজোৰে অনুৰোধ জনাইছোঁ। প্ৰশাসনে যাতে চেষ্টা কৰি এই মাকৰ সুদা বুকু, খালী কৰি থৈ যোৱা বুকুটো যাতে পূৰণ কৰি দিয়ে, মাকৰ বুকুত যেন ল'ৰাটো ঘূৰাই দিয়ে, তাৰ কাৰণে মই প্ৰশাসনক কৰজোৰে অনুৰোধ কৰিছোঁ। তেখেতসকলে যাতে আপ্ৰাণ চেষ্টা কৰে ল'ৰাটো বিচাৰি উলিয়াবলৈ। আৰু সমূহ ৰাইজলৈ মই অনুৰোধ জনাইছোঁ যে ৰাইজৰ এই ল'ৰাজন যিহেতু ফটো দিয়া হৈছে, এই ল'ৰাটো যদি ক'ৰবাত পায় তেনেহ'লে সেই ল'ৰাটোক যাতে ৰাইজে বিচাৰি উলিয়াই আনি আমাৰ এই ল'ৰাটোৰ মাকৰ বুকুত চমজাই দিয়ে, তাৰ কাৰণে মই সমূহ ৰাইজক অনুৰোধ জনাইছোঁ। হয়, ইতিমধ্যে দেখিবলৈ গৈছে এক আৱেগিক দৃশ্য দেখিবলৈ পোৱা গৈছে। পৰিয়ালৰ লোকসকলে কান্দিত ভাগি পৰিছে। আমি ছাত্ৰজনৰ পিতৃৰ সৈতে আমি কথা পাতিম। আপোনাৰ লগত হয়তো এই ল'ৰাজনৰ কেতিয়াবা মনোমালিন্য বা কাজিয়া তেনেকুৱা? নাই, এনেকুৱা কোনো কাজিয়া তাজিয়া হোৱা নাই আমাৰ লগত। প্ৰতিদিন স্কুলত অহা যোৱা আছিল? প্ৰত্যেকদিন অহা যোৱা আছে, লেখাপঢ়া তাত ঠিকেই আছে চবকেইটা। কিন্তু কালি আপোনালোকে প্ৰশাসনৰ সৈতে যোগাযোগ কৰিছে নেকি? আমি ৰাতিত যোগাযোগ কৰিছিলোঁ। প্ৰশাসন আমাৰ এইটোৱে দিছে আৰু কি যে তোমাৰ আজি ৰাতিটো তুমি চাবা, তাৰমানে তোমাৰ যিবিলাক আলহী চালহী আছে এইবিলাকৰ ঘৰতে যাব পাৰে বা কিবা পাৰ্টনাৰৰ ঘৰতো যাব পাৰে। তে তুমি অলপ চাই চিন্তি তাৰপাছত বেলা 12টালৈকে অপেক্ষা কৰি তাৰপাছত বেলাভাটিত থানাত গ'লে হ'ল এক্সাম দিবা। শুনিছোঁ অহাকালি পৰীক্ষা আছিলে, পৰীক্ষাৰ সৈতে মানে প্ৰস্তুত আছিল নে পৰীক্ষা দিবলৈ? পৰীক্ষা দিয়াৰ জন্য প্ৰস্তুত আছিল। হয়, ইতিমধ্যে যি বুজিব পৰা গ'ল, পৰিয়ালৰ সৈতে হয়তো অঞ্চলৰ যিসকল লোক আছে প্ৰতিজনে যেনেদৰে মন্তব্য প্ৰদান কৰিছে, আচলতে ছাত্ৰজন পঢ়া শুনাত ভাল আছিলে আৰু পঢ়া শুনা কৰিবলৈ কোনো ধৰণৰ অমান্তি হোৱা নাছিলে। কিন্তু এই ঘটনা কেনেদৰে হ'ল, কি ভিতৰত থাকিব পাৰে, এতিয়ালৈকে স্পষ্ট হোৱা নাই। প্ৰশাসনৰ তদন্ত আৰু যদি এই অঞ্চলৰ লোকে সহযোগ কৰে তেতিয়াহ'লে নিশ্চিতভাৱে আমি ভাবোঁ এই ল'ৰাজন ওলাই আহিব। আৰু যদি কোনোবাই প্ৰত্যক্ষ কৰে, আমি ফটো দিয়া হৈছে পৰিয়ালৰ লোকৰ, আমি যোগাযোগ নম্বৰ দিম, নাইবা আমাৰ এই যি চেনেল আছে চেনেলৰ নম্বৰ, অফিচিয়েল নম্বৰ সৈতে যদি যোগাযোগ কৰে হয়তো এই ল'ৰাজন ঘৰলৈ আহি পাব।